এই যে ছোৱালীজনী দেখিছে, তাই আগতে টিকটকৰ ষ্টাৰ আছিল আৰু এদিন টিকটক বেন হোৱাৰ খবৰ শুনা পায়। তাইৰ এনেকুৱা কি হ'ল, আহকচোন বলক চাওঁ। মই ইমান ভাল করে ভিডিও করে আসছিল তেল ভঙ্গ করিয়া পাছত ধুম না বাসন গো মই যা বাসন গিতে রবি যা কি পাতি পাতি করে থাকে এইগিলা র যাই আসং মই তামাম হৈছে জুই গ আপলোড দং নটিকছে লাইক আহিব হবাই ইগলানযোৰ বা ইমেজো ইটো ভাল ভাল ইটো 1 মিলিয়ন লাইক পায় ময়ো যে কোনবিলাক পাম ৰ আৰু একটা তাহলে ভিডিঅ' বানাও এই গতকে বানাম দেই অলপ মাথাটো ঠিক কৰি আলম কি কৰি আছা এইগিলা যা ভাত বানাও এ ৰ না মই একটা ভিডিঅ' বানাও ৰ ভাতকো অল্প পাছত বানাই আছো যা হেই কিবা মই কিবা চিলাই টিকটক ভিডিঅ' বানাবা কৈছো চিলাই কিবা মোক খালি হেংকা কৰে কিবো কৰে যাই আছো দে ৰ এই আপিব না সঁচা একদিন পাগলা হ'ব যেদিনা টিকটক বন্ধ হ'ব না কি যে হ'ব এর উফ কপাল কি বেটি জন্ম দিছ ভগবান বাহ মোৰ যে পুৰা লাহে লাহে ফলাচ পাৰবা লাগছে বাবা তাহলে মই আৰু চেষ্টা কৰিলে আৰু ফেমাছ হ'ব পাৰিম ৰ এটা ভিডিঅ' কৰি কি চাম ইগো কিবা নতুন ট্রেন্ডিং ওলাইছে যে কিবা তেরি মেরি তেরি প্যারি প্যারি দো আখিয়া ৰ ইগোটোকে মই অলপ ট্রাই কৰি চাম কিবা চকুৰ পানী ওলাব লাগে মই তেলা চকুৰ পানী কেনেকৈ ওলাম ফিক্স আছে না হে ফিক্স করু শেষ পাইছে এলাতে কি করু আইডিয়া পিয়াজ এই দিয়া তো এই সালাই লাগে পিয়াজ কাটিলে আজি ইগোতো কে দিয়া চাম শিখি ইফালাই হ'ব দে ভাল লাগে মামি মজু একেবাৰে চাবা লাগিব লাগছে ৰ সোনকালে ভিডিঅ' কৰিব চকুৰ পানী ওলাই আৰু ধুবা লাগিব 2.1K ফলোৱাৰ্ছ আৰু
1.5K লাইক, তাকো একটা ভিডিও কৰাতে মোৰ ইমান লাইক বাঢ়ছে। মই কি কৰোঁ, মোৰ বান্ধৱীহঁতক জনাওঁ ন, লুটিকাকে জনাওঁ। ঐ কিতে মোৰ হাই টিকটক একাউণ্ট চাইছা? চাতো মোৰ ঠিকছে ফলোৱাৰ্ছ বাঢ়ছে আজি। হাই তেৰি পিয়ারি পিয়ারি দো আখা নাই আখিয়া কিগো ভিডিঅ' কৰাতে ঠিকছে ফলোৱাৰ্ছ বাঢ়ছে আৰু ঠিকছে লাইক পাইছোঁ মই, বুজছা? ওরে ও হয়ে নকবি কি আৰু মই পুৰা এলা ফেমাছ হৈ যাব লাগছোঁ। আই মোক কেলামি ভিডিঅ' গিলান কৰিতে কৰিতে দে ৰাখোঁ দে এলা দে। কিমান ভাল লাগিল আজি। এই কাই যে কুৰকুৰি হেল্ল' কিতে কত কি খবৰ? কি টিকটক বেন হ'ব তাই? নহয় দে, এইগিলা ফাল্টু কথা, এনেই এইগিলা নহয় দে। হ'ব কতাই, আগতেও সেইগা উৰা বাতৰিকো তৌ পাইছ। নহয় দে ৰাখচোন বাই, মই ভিডিঅ' বনাই আছোঁ। তো পৰা উৰা বাতৰি দিয়া সেইগিলা টিকটক চাং ন কিমান বা ফলোৱাৰ্ছ বাঢ়িৰ আজি। কিতে টিকটক গোটেই কেন নোলাইতে আরে না মোৰ মোবাইল গোটেই বেয়া হ'ল। কিতে টিকটক নোলাব লাগছে। মই এতিয়া আজি কি ভিডিঅ' কৰি নোলাইলে গোটে কি মেছেজ আহিল কা ইয়োৰ টিকটক ইজ কি টিকটক বেন এলাতে কি হব টিকটক বেন। মই এবাৰ কেনেকে ভিডিঅ' কৰিম? মই ইমান ফলোৱাৰ্ছ পাইছিলোঁ, ইমান লাইক পাইছিলোঁ, মাত্ৰ মই পাবাহে ধৰিছিলোঁ। টিকটক বেন হৈ গেল। এলা মই কি কৰোঁ? মোৰ হাড় এতে বহা লাগছে। টিকটক বেন নমস্কাৰ বন্ধু বান্ধৱীসকল, ভালনে খবৰ? নিশ্চয় ভালে চাগে ন? তেনেহ'লে কেনেকুৱা লাগিল আপোনালোকৰ ভিডিঅ'টো চাই? নিশ্চয় ভাল লাগিছে আৰু ভাল নালাগিবও পাৰে। যদি আপোনালোকক ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে আজিলৈ ইমানতে সামৰিলোঁ। ধন্যবাদ থাকিল সকলোকে। বাই বাই।